বছৰৰ লাষ্ট বুলি আজি খৰিৰ জুইত আমাৰ মাংস হৈ গ'ল। অলপ পিছত গোটেইকেইটা ঘৰৰ পৰিয়ালে মিলি খাম। সকলোকে আগন্তুক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা। আশা কৰোঁ সকলোৰে অনাগত দিনবোৰ সকলোৰে বহুত ভালে কুশলে পাৰ হয়। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আগলৈকে ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।